নমস্কাৰ। এটি নতুন কবিতাৰ সৈতে পুনৰ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোহি। আজিৰ কবিতাটি গোলাঘাটৰ পৰা চুমি নিচি গগৈয়ে লিখি পঠিয়াইছে। ব'লকচোন এতিয়া কবিতাটি আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম লিখিব পাৰোঁনে মই প্ৰেমৰ ৰচনা। লিখিব পাৰোঁনে মই প্ৰেমৰ ৰচনা, যিহেতু মই আপোনাৰে প্ৰেমিকা। সন্ধ্যা ৰণৰ দৰে ধাৰাবাহিক লিখিব পাৰোঁনে এই পৃথিৱীত। মুখৰ ভাষাত প্ৰকাশ্য মায়াবী চাৱনী, ৰচনাৰ ৰক্ষা কৱচ হাঁহি হাঁহি পাৰ কৰিব পাৰে আপুনি। কিন্তু তাত মই সংজ্ঞা নিদিওঁ অনুপ্ৰৱেশ আপোনাৰ হৃদয়ৰ পৰা জীৱনলৈ। দুখৰ সময়ত আজি মতাল পৃথিৱী। এই মোৰ নিষ্ঠুৰ জীৱনৰ বাবে প্ৰয়োজন জীৱনৰ প্ৰকৃতা। নালাগেও মোক আনৰ শূন্যতাৰ উজৰ আপত্তি। আপুনি নাহিলেও নাই, তথাপিও জীয়াই থাকিম মই। হৃদয়ৰ একোণত নিজৰ মতে থম মোৰ কাৰেঙত ৰচনাৰ অৱমাননা, যিহেতু মই আপোনাৰে প্ৰেমিকা। আজিৰ কবিতাটো ইমানেই আছিল। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন কবিতাৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।